हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल साइबुद्दीन ब्लॉग। तो আজি তোমাৰ জালুগুটি জোলা গাঁও বহুত পুৰণা গছ এটা কাটা হৈ আছে, মানে কাটিব আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোক চাই থাকিব। মই ভিডিঅ'টো বনাইছো ন। তো বহুত পুৰণা গছ এডাল বিক্ৰী কৰা হৈছে। তো গছডাল এইডাল চাই লওক, বহুত পুৰণা হয়। আমি বহুত সৰুৰ পৰা পাইছোঁ গছটো, এতিয়া বিক্ৰী কৰি দিছে। তো এতিয়া মানে কাৰেণ্টৰ কালেকশ্যনটো মানে অফ কৰি দিয়া হৈছে, কালেকশ্যন কাটা হৈ আছে। তো এই গছৰ ওপৰত দেখা ডালিবিলাক এডাল এডালকৈ কাটি লৈছে। তাৰমানে আগত ডালিবিলাকে কাটিব লাগে, পিছত তো ইফালে এডাল গছ কাটি আছে। তো এইডাল গছ চাওক, বেছি পুৰণা গছ নহয় আৰু। তো এটা কথা চিন্তা কৰক, এতিয়া যদি গছটোৰ তলত কোনোবা এটা থকা হয়, তো এইটো ডাইৰেক্টটো ডিলেট হৈ গ'ল হয় আপোনালোক, হয় নহয়? তো আপোনালোকে যিডাল ডাঙৰ গছ দেখা পালে, এই ডাঙৰ গছটো মানে কাটিব আৰম্ভ কৰিব এতিয়া। তো আপোনালোকৰ ভিডিঅ'টো মানে সম্পূৰ্ণ আপোনালোকে চাই থাকিব। মানে গছটো যেতিয়া কাটিব মই দেখুৱাবলৈ চেষ্টা কৰিম, তো ভিডিঅ'টো চাই থাকক। তো লাহে 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 মানে গছডাল কাটি আছে। তো সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে, যেতিয়া হ'ব তেতিয়া মই সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। তো এই চাওক, অকণমান হৈছে মানে তো বহুত বেয়া লাগি আছে। তাৰমানে গছবিলাক যেন কাটি আছে, এতিয়া গছৰ তলত মানে জিৰণি ল'ব নোৱাৰিম আৰু, সেইটো কাৰণে বেয়া লাগিছে আৰু। আমাৰ চলমা খান ভাল চচমা লগাই। তো লাহে লাহে এইডাল গছ কাটি থাকক। তো আৰু এটা গছ আছে, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, চাওক এইডাল গছ। কিন্তু এইডালো কাটিব, মানে এই গছৰ ডালিবিলাক কাটি আছে। কিন্তু এটা কথা, ইহঁতে ভয় নকৰে, কেনেকৈ উঠি লৈছে চাওক। কিন্তু মোৰ পিলেট কপি আছে, আপা দিপা মাৰি আছে। কিন্তু সিহঁতৰ কিবা এটা টেকনিক আছে, সেইটো কাৰণে পাৰিছে। কিন্তু আমি নোৱাৰিম। কিন্তু আদত এটা হৈ গ'লতো, সেইটো কাৰণে পাৰে। তো চাওক, কিন্তু মনটো এটা কথাত বহুত বেয়া লাগি আছে। কিহৰ কাৰণে, মানে মানুহবিলাক যিবিলাক আছে, মানে মানুহবিলাক আহে গছৰ ছাঁত, মানে এইবিলাক গছৰ চেঙা তলত মানে জিৰণি লয়। সেইটো কাৰণে বহুত বেয়া লাগি আছে, গছবিলাক কাটি আছে। তো একদম সম্পূৰ্ণ মানে মুকল কৰি দিছে জেগাবিলাক। এতিয়া বৰ্তমান গছ তেনেকুৱা নাই। তো এইফালে ৰচা ৰেডি কৰি ৰাখিছে, আপোনালোকে দেখা পাইছে। মানে গছডাল টানিব আৰু পূৰা ফিটিং কৰি ৰাখিছে। তো আপোনালোকে চাই থাকক, গছডাল যেতিয়া পৰিব মই দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ পৰে। কিন্তু আৰু এটা কথা, এই গছবিলাক যেন কাটিছে, কিন্তু গছ নেকাটা আগত মানে ভোক চোক দি ল'ব লাগে। কিবা মানে দেওভূত কিবা বহুত কিবা কিবি থাকেতো, আৰু সেইটো কাৰণে ভোক চোক দি ল'ব লাগে, নহ'লে এইবিলাক ক্ষতি কৰে। দিছেনে নাই মই ক'ব নোৱাৰোঁ। কিন্তু তো চাই থাকক, গছডাল মানে কাটা হৈ গ'ল সম্পূৰ্ণ, মানে এতিয়া পৰিব আৰু। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এইফালে পূৰা ৰচা টানি আৰম্ভ কৰিছে। তো গ'ল 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 বৰ্তমান গ'ল। খতম। কিন্তু কপাল ভাল, ভাগ্য ভাল, গছৰ তলত কোনো নাই। কিন্তু যদি থকা হয়, কিন্তু কি হ'ল হয় আপোনালোকে নিশ্চয় গম পাইছে। ডাইৰেক্ট মানে কি ফৰ্মেট হৈ গ'ল হয়। তাৰমানে ইয়াক মানে বিচাৰি পোৱাটো টান হৈ গ'ল হয়, নাপালে হয়। ফাইনেলি এতিয়া বৰ্তমান গছ চছ মানে কাটা শেষ হৈ গ'ল, সম্পূৰ্ণ ক্লিয়াৰ। হয় নহয়? এতিয়া সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। গছটো আপোনাৰ দেখা পাইছে, বেলেগকৈ পৰিছে, তাৰমানে বহুত পুৰণা গছ এইটো। এই মানুহবিলাকে এনেকৈ কি চাই আছে, ৰ'বচোন অলপ চাওক। আপোনালোকে আহক মোৰ লগে লগে চাওক কি ওলাইছে। মানে সোণৰূপৰ বস্তুৱেই ওলাইছে নে কি ওলাইছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। তো আহক চাওক। ইয়াত বোলে সোণৰূপ একো নাই, কিন্তু ইয়াত বোলে আঠাহে, কিবা গছৰ আঠা। আৰু গছডাল চাওক কিমান মানে বহুত পুৰণা গছটো।
আৰু এই মানুহজনে আপোনালোকে দেখা পাইছে, মানুহজনে মানে জাৰটো হাতত কিহৰ কাৰণে আনিছে গম পাইছেনে? তাৰমানে সোণৰূপৰ বস্তু ওলাইছে বুলি সেইটোত মানে ভৰাই নিব আহিছে জাৰটোত। তাৰমানে আপোনালোকে গছৰ কটা হৈ আছে, আমাৰ বৰমা গছা টানি আছে, দেখা পাইছে? গছডাল চাই লওক, এডাল গছ হয়, এতিয়া দানি কাটিছিলে এইটো, চাই লওক। তো এইফালে পূৰা ৰেডি হৈ আছে, টানুং লাগিয়ে আছে, কিন্তু টানা নাই। তো চাই থাকক, গছডাল কিন্তু ক'ত পৰে কিন্তু নাজানো আৰু, কিন্তু ঘৰ আছে ওচৰত, চাই লওক। কিন্তু ঘৰৰ ওপৰত পৰিলেহে বেয়া, কিন্তু আল্লাহ ভগৱান ঈশ্বৰে নকৰক যাতে ঘৰৰ ওপৰত নপৰে। তো চাই থাকক, গছডাল পৰিলে মই দুখাম। ভাগ্য ভাল, কপাল ভাল, গছডাল কিন্তু ঘৰৰ ওপৰত নপৰিলে, ছাইডত পৰিছে। কিন্তু মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু গছডাল নপৰাৰ আগত কিন্তু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। গছডালত যিডাল ৰচা লাগি আছিল, সেই ৰচাডাল মই টানি আছিলোঁ ধৰি পেলাই, গছডাল পেলাম বুলি, সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আপোনালোকে ঠাইখিনি চাওক, কি ধুনীয়া সুন্দৰ মানে মুকল হৈ গ'ল। কিন্তু এটা দুখৰ কথা, কিন্তু এতিয়া গছৰ তলত মানে জিৰণি ল'ব নোৱাৰিম। যিয়ে নহওক, এতিয়া কাম খতম। তো ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব।